আয়ান ডিজিটেল ক্লাছলৈ সকলোকে স্বাগতম জনাই আজি আৰম্ভ কৰিব ওলাইছোঁ অসমীয়া ব্যাকৰণৰ এটি পাঠ সমাস। সমাস কাক কয়? পাৰস্পৰিক অৰ্থৰ সংগতি থকা দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বুলি কোৱা হয়। উদাহৰণ হিচাপে বিনা আছে পানীত যাৰ, এক পদ হৈছে বিনা পানী। ইয়াতে যদি লক্ষ্য কৰোঁ, বিনা আছে পানীত যাৰ, এই চাৰিওটাই হৈছে একো একোটা পদ আৰু এই পদসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে। সেই সম্পৰ্কটো হৈছে যে বিনটো হাতেৰে বজোৱা হয়, সেই হিচাপে বিনা আছে পানীত যাৰ লিখা হৈছে। কিন্তু যদি আমি লিখোঁ বিনা আছে ভৰিত যাৰ, তেতিয়াহ'লে এই পদকেইটিৰ মাজত সম্পৰ্ক নোহোৱা হৈ যাব, কিয়নো বিন কেতিয়াও ভৰিৰে বজোৱা নহয়। সমাস সাধাৰণ অৰ্থত সংক্ষিপ্ত মিলন, একাধিক পদৰ একপদীকৰণ বুজোৱা হয়। আৰু এই সমাস আমি কিয় ব্যৱহাৰ কৰোঁ? কম কথাত অধিক অৰ্থ প্ৰকাশ কৰিবলৈ আৰু ভাষা শ্ৰুতিমধুৰ কৰিবলৈ সমাসৰ ব্যৱহাৰ কৰা হয়। ওপৰৰ উদাহৰণটোলৈ মন কৰিলে দেখা পাম যে বিনা আছে পানীত যাৰ, ইয়াতে চাৰিটা পদ আছে। কিন্তু আমি যেতিয়া ক'ম বিনা পানী, তেতিয়া আমি এটা পদ ব্যৱহাৰ কৰিলোঁ। অৰ্থাৎ এই এটা পদৰ জৰিয়তে চাৰিটা পদৰ অৰ্থ প্ৰকাশ কৰা হৈছে আৰু ই ভাষাক শ্ৰুতিমধুৰ কৰে। যেতিয়া আমি ক্ষিপ্ত ৰূপত ব্যৱহাৰ কৰিম, তেতিয়া ভাষাসমূহ শ্ৰুতিমধুৰ হোৱাত সহায় কৰে। এতিয়া আহিছোঁ সমাসৰ উপাদানলৈ। সমাসৰ উপাদানসমূহ হৈছে ব্যস্ত পদ বা সমস্যমান পদ, সমস্ত পদ আৰু বেগ বাক্য। ব্যস্ত পদ কাক কয়? যিকেইটা পদৰ সমাস হয় প্ৰতিটোৱেই ব্যস্ত পদ। সমস্ত পদ হৈছে ব্যস্ত পদবোৰ লগ লাগি শেষত যিটো পদ হয় সেইটোৱে হৈছে সমস্ত পদ। আনহাতে বেগ বাক্য হৈছে সমাসৰ অৰ্থ প্ৰকাশক বাক্য। অৰ্থাৎ সমস্ত পদৰ অৰ্থ ভাঙি দেখুওৱা বাক্য বা বাক্যাংশক বেগ বাক্য বুলি কোৱা হয়। তলৰ উদাহৰণটোলৈ মন কৰা। কথাত চহকী। ইয়াতে কথাত এটা পদ, চহকী এটা পদ আৰু এই পদসমূহক ব্যস্ত পদ বুলি কোৱা হয়। আৰু এই দুয়োটা পদ লগ লাগি এটা পদৰ সৃষ্টি হৈছে, সেইটো হৈছে কথা চহকী। আৰু এই এক পদটোক সমস্ত পদ বুলি কোৱা হয়। কথাত চহকী এই দুটা পদ মিলি পেলাই বেগ বাক্যৰ সৃষ্টি হৈছে। অৰ্থাৎ এই সমস্ত পদটোৰ অৰ্থ ভাঙি দেখুওৱা হৈছে। আনহাতে আন এটি উদাহৰণলৈ মন কৰা। তেজৰ দৰে ৰঙা। এক পদ হৈছে তেজ ৰঙা, অৰ্থাৎ সমাসটো হৈছে তেজ ৰঙা। তেজৰ দৰে ৰঙা, ইয়াতে তিনিওটা হৈছে ব্যস্ত পদ আৰু এই তিনিওটা ব্যস্ত পদ লগ লাগি হৈছে এটা বেগ বাক্য। আৰু যেতিয়া আমি এক পদ পাম সেইটো সমস্ত পদ বুলি কোৱা হয়। আৰু এই সমস্ত পদটোৱে বেগ বাক্যত থকা প্ৰত্যেকটো পদৰ অৰ্থ বুজোৱা হৈছে। অসমীয়া ভাষাত সমাস হৈছে 6 প্ৰকাৰৰ: দ্বন্দ্ব সমাস, দ্বিগু সমাস, বহুব্ৰীহি সমাস, কৰ্মদ্বাৰাই সমাস, তৎপুৰুষ সমাস আৰু অব্যয়ীভাৱ সমাস। এতিয়া আমি দ্বন্দ্ব সমাস কাক কয় আৰু ই কেই প্ৰকাৰ সেই সম্পৰ্কে আলোচনা কৰিম। দ্বন্দ্ব সমাস হৈছে দুটা বা ততোধিক সংজ্ঞা শব্দ লগ হৈ এক পদ হ'লে তাক দ্বন্দ্ব সমাস বুলি কোৱা হয়। নাইবা অব্যয় পদ লোপ কৰি এক পদ কৰাকে দ্বন্দ্ব সমাস বুলি কোৱা হয়। উদাহৰণ হিচাপে ৰাম, হৰি, যদু আৰু মধু এইকেইটা লগ লাগি এক পদ হৈছে ৰাম হয়। ইয়াতে যদি লক্ষ্য কৰা যায় ৰাম, হৰি, যদু
আৰু মধু ইয়াতে প্ৰত্যেকটোৱে হৈছে সংজ্ঞাবাচক শব্দ অৰ্থাৎ নাম বুজোৱা শব্দ। এই নাম বুজোৱা শব্দ অৰ্থাৎ গোটেইকেইটা পদ লগ লাগি ইয়াতে এটা পদৰ সৃষ্টি হৈছে, সেয়ে ইয়াক দ্বন্দ্ব সমাস বুলি কোৱা হয়। আৰু ইয়াতে এই আৰু পদটো লোপ কৰি সমাসৰ সৃষ্টি কৰা হৈছে। আন এটি উদাহৰণ লৈ মন কৰা, লৱ আৰু কুশ সমান লৱ কুশ। লৱ শব্দটো সংজ্ঞাবাচক শব্দ আৰু কুশ শব্দটো সংজ্ঞাবাচক শব্দ অৰ্থাৎ নাম বুজোৱা শব্দ। ইয়াতে এই তিনিওটা পদ ব্যস্ত পদ আৰু এটা পদৰ সৃষ্টি হৈছে লৱ কুশ। ইয়াতে দেখা যায় যে ইয়াতেও আৰু পদটো লোপ কৰি সমাসৰ সৃষ্টি কৰা হৈছে, গতিকে ই এটা দ্বন্দ্ব সমাস। এতিয়া আহিছোঁ দ্বন্দ্ব সমাস কেই প্ৰকাৰ আৰু কি কি। দ্বন্দ্ব সমাস তিনি প্ৰকাৰৰ, ইতৰেতৰ দ্বন্দ্ব সমাস, সমাহাৰ দ্বন্দ্ব সমাস, একশেষ দ্বন্দ্ব সমাস। ইতৰেতৰ দ্বন্দ্ব সমাস কাক কয়? যি দ্বন্দ্ব সমাসত ব্যস্ত পদবোৰৰ অৰ্থ একেই থাকে তাক ইতৰেতৰ দ্বন্দ্ব সমাস বুলি কোৱা হয়। এই দ্বন্দ্ব সমাসত অব্যয় পদ লোপ পায়। উদাহৰণ হিচাপে আই আৰু বোপাই সমান আই বোপাই। আই শব্দটো যেহেতু দ্বন্দ্ব সমাস গতিকে ই সংজ্ঞাবাচক শব্দ, বোপাই শব্দটো হৈছে সংজ্ঞাবাচক শব্দ আৰু ইয়াতে অব্যয় পদটোক কি কৰা হৈছে? লোপ কৰি এক পদ কৰা হৈছে। আৰু এই এক পদ কৰাটোৱে অৰ্থাৎ সমস্ত পদটোৱে বেগ বাক্যত থকা ব্যস্ত পদসমূহৰ অৰ্থ একেই ৰাখিছে, অৰ্থাৎ আই আৰু বোপাইকে বুজোৱা হৈছে। সেয়ে ই ইতৰেতৰ দ্বন্দ্ব সমাস। আন এটি উদাহৰণ লৈ মন কৰোঁ, হৰি আৰু হৰ সমান হৰিহৰ, পাণ আৰু তামোল সমান পাণ তামোল। অৰ্থাৎ প্ৰত্যেকটোতে আৰু পদটো লোপ কৰি সমাসৰ সৃষ্টি হৈছে, গতিকে ই ইতৰেতৰ দ্বন্দ্ব সমাস। যদি উদাহৰণ কেইটো লৈ মন কৰোঁ তেতিয়াহ'লে দেখা পাম এই আই বোপাই সমস্ত পদটো আই আৰু বোপাই এই দুয়োটা পদৰ একেই অৰ্থ প্ৰকাশ কৰিছে। হৰিহৰ শব্দটোৱেও বা পদটোৱেও হৰি আৰু হৰ এই দুয়োটা পদৰ অৰ্থ একেই ৰাখিছে। ঠিক তেনেকৈ পাণ আৰু তামোল অৰ্থাৎ পাণ তামোল পাইছোঁ আমি পদটো এক পদ, গতিকে এই পাণ তামোল পদটোৱেও অৰ্থাৎ সমস্ত পদটোৱেও পাণ আৰু তামোলৰ অৰ্থ একেই ৰাখিছে। আৰু যিহেতু অৰ্থ একেই আছে সেই হিচাপে ইয়াক ইতৰেতৰ দ্বন্দ্ব সমাস বুলি কোৱা হয়। এতিয়া আহিছোঁ দ্বন্দ্ব সমাসৰ আন এটি ভাগলৈ, সেইটো হৈছে সমাহাৰ দ্বন্দ্ব সমাস। যি দ্বন্দ্ব সমাসত সমস্ত পদটোৱে ব্যস্ত পদবিলাকৰ অৰ্থ প্ৰকাশ কৰাৰ উপৰিও একে জাতীয় আন বস্তু বা সামগ্ৰীক বুজায় তাক সমাহাৰ দ্বন্দ্ব সমাস বোলা হয়। উদাহৰণ হিচাপে আম, কঁঠাল, নাৰিকল, কল, লিচু ইত্যাদি সমান আম কঁঠাল। যে ইয়াতে সমস্ত পদটো হৈছে আম কঁঠাল আৰু এই সমস্ত পদটোৱে ব্যস্ত পদবিলাকৰ অৰ্থ প্ৰকাশ কৰাৰ উপৰিও এটা জাতীয় বস্তুক বুজোৱা হৈছে। অৰ্থাৎ এই আম কঁঠাল শব্দটোৱে প্ৰত্যেকটো ফল মূলক বুজোৱা হৈছে, অৰ্থাৎ ফলজাতীয় বস্তুক বুজোৱা হৈছে। ঠিক তেনেকৈ কাঁহী, বাতি, লোটা, ঘটি, কলহ, চৰিয়া এই ইত্যাদি মিলি পেলাই আমি সমস্ত পদ পাইছোঁ কাঁহী বাতি। এই কাঁহী বাতি শব্দটোৱে ব্যস্ত পদবিলাকৰ অৰ্থ প্ৰকাশ কৰাৰ উপৰিও এটা জাতীয় বস্তুক বা সামগ্ৰীক বুজাইছে, অৰ্থাৎ বাচন বৰ্তনক বুজোৱা হৈছে। গতিকে ই সমাহাৰ দ্বন্দ্ব সমাস। আমি সমাহাৰ শব্দটোলৈ যদি মন কৰোঁ তেতিয়াহ'লে আমি সমাহাৰ দ্বন্দ্ব সমাস বুজিবলৈ আৰু সহজ হ'ব। যেনেকৈ যে আম, কঁঠাল, নাৰিকল, কল, লেচু এইকেইটাক একেলগে অৰ্থাৎ সমাহাৰ কৰি পেলাই আমি পাম আম কঁঠাল। ঠিক তেনেকৈ
কাঁহী বাতি লোটা ঘটি কলচৰীয়া আৰু বিভিন্ন ধৰণৰ যিবিলাক বাচন বৰ্তনৰ ভিতৰত পৰে সেই গোটেইখিনি একেলগে কোৱা হ'ব কাঁহী বাতি। গতিকে এই কাঁহী বাতিটোৱে হৈছে সমাহাৰ দ্বন্দ্ব সমাস। এতিয়া আহিছোঁ দ্বন্দ্ব সমাসৰ শেষৰ ভাগটোলৈ, এক শেষ দ্বন্দ্ব সমাস। যি দ্বন্দ্ব সমাসত ব্যস্ত পদবিলাকৰ প্ৰথমটো বহুবচনত ৰাখি বাকী পদবিলাক লোপ কৰি দিয়া হয় তাকে এক শেষ দ্বন্দ্ব সমাস বুলি কোৱা হয়। উদাহৰণটোলৈ মন কৰা, ৰাম, যদু, মধু আৰু হৰি। ইয়াতে ব্যস্ত পদবিলাকৰ প্ৰথমটোত ৰাখি অৰ্থাৎ বহুবচনত ৰাখি ইয়াতে আমি ৰামহত কৰিছোঁ আৰু বাকী পদবিলাক আমি লোপ কৰি দিছোঁ। আৰু যেতিয়াই লোপ কৰা হৈছে ই এক শেষ দ্বন্দ্ব সমাস বুলি কোৱা হ'ব। আন এটি উদাহৰণলৈ মন কৰা, দদাই, ককাই, পেহা আৰু মোমাই। ইয়াতে ব্যস্ত পদসমূহৰ প্ৰথম ব্যস্ত পদটো হৈছে দদাই আৰু এই দদাই পদটোক বহুবচনত ৰাখি বাকী পদসমূহ লোপ কৰি দিয়া হৈছে, অৰ্থাৎ সমস্ত পদটো হৈছে দদাই হত। গতিকে ই এটা এক শেষ দ্বন্দ্ব সমাস। আমি যেতিয়াই প্ৰথমটো বহুবচনত ৰাখি পেলাই বাকীকেইটাক লোপ কৰি দিম তেতিয়াই এক শেষ দ্বন্দ্ব সমাস পাম। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সমাস কাক কয়, সমাসৰ উপাদান কি, সমাস কিয় ব্যৱহাৰ কৰোঁ আৰু সমাস কেই প্ৰকাৰ কি এই সম্পৰ্কে আমি কিছু কথা জানিবলৈ সক্ষম হৈছোঁ। পৰৱৰ্তী খণ্ডত সমাসৰ বাকী ভাগবোৰ আমি আলোচনা কৰিম। তোমালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। বেল আইকনটো টিপি দিবা যাতে এনেকুৱা ধৰণৰ পাঠভিত্তিক ভিডিঅ' পাবলৈ তোমালোকে নটিফিকেশ্যনসমূহ পাই যোৱা। আজিলৈ সামৰিছোঁ, ধন্যবাদ।